নমস্কাৰ বন্ধু বান্ধৱীসকল জিকে বাই নলেজলৈ স্বাগতম জনাইছোঁ। নতুনকৈ আৰু এটা নটিফিকেশ্যন আহিছে। গ্ৰেড 4ৰ যিখিনি এপ্লাই হৈ আছিল 26,441টা পদৰ তাৰে 30 মেলৈ আপোনাৰ লাষ্ট ডেটখিনি আছিল, কিন্তু আপোনাৰ সেই এপ্লাইখিনি নতুনকৈ এটা নটিফিকেশ্যন আহিছে। ডেটটো বঢ়োৱা হৈছে, 7 জুনলৈ এক্সটেণ্ড কৰা হৈছে এই এপ্লাইখিনি। যিখিনি এপ্লাই হৈ আছিল গ্ৰেড 4 আৰু গ্ৰেড 3ৰ 26,441টা পদৰ ইয়াৰে নটিফিকেশ্যনখন আহিছে যে ডেটটো বঢ়োৱা হৈছে, এক্সটেণ্ড কৰা হৈছে। এইটো হ'ল তাৰ নটিফিকেশ্যন নটিছখিনি এইটো। তো যিসকলে আপোনাৰ এপ্লাইখিনি কৰা নাই সোনকালে কৰি ল'ব। শেষৰ ফালে অলপ চাৰ্ভাৰখিনি ডাউনলোড হ'ব, বেয়া হ'ব পাৰে, মানে এপ্লাইখিনি নহ'ব পাৰে। খুব এটা ভাল পদক্ষেপ ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যনৰ পৰা যিটো 4 গ্ৰেডৰ নটিফিকেশ্যনখিনি আহিছে ডেটটো বঢ়োৱাৰ কাৰণে। তে যিসকলে এপ্লাইখিনি কৰা নাই সোনকালে এপ্লাইখিনি কৰি ল'ব। মিডনাইট 7 জুন 2022লৈ এক্সটেণ্ড কৰা হৈছে। এইখিনি আছিল আজিৰ নটিফিকেশ্যনৰ জাননী। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো ভাল লাগিলে।